হেল্ল' গাইজ, ৱেলকাম টু মাই JB মিক্স ব্লগলৈ আপোনালোকক আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি অকণমান ৰ'দটো বেছিকৈ দিছে দেখোন। কি ক'ম আৰু ইমানেই গৰম। আমাৰ এইখিনি ঠাই কিন্তু মজা, আপোনালোকে আহিব পাৰে ইয়াত আড্ডা মাৰিবলৈ। যেতিয়া ছোৱালী আহে কাপলছ আহে না, ইয়াত কাপলছ আহি থাকে ইয়াতে এনি টাইম। আপোনালোকে আহিব পাৰা, গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড যদি আছে ইয়াতে আমাৰ ইয়াত ফুৰিবলৈ আহিবি। গৰম দিনত একদম মজা, একদম ফ্ৰেছ বতাহ আহি থাকে, কি ক'ম আৰু। তো আজি অকণমান এনেই বজাৰলৈ যাই আহোঁ, বজাৰ কৰি আহোঁ। মানে ইমান গৰম মাখাত যাবলৈ মন নাযায়, কি ক'ম আৰু। ইমানেই যি ৰ'দ দিব পাৰিছে, বৰষুণ দিলেও মৰণ, পানী আহিলেও মৰণ, কি ক'ম। তো বলক আপোনালোকে মোৰ লগতে কি বজাৰ কৰোঁ, কি নকৰোঁ, কি দেখা পাওঁ, চব দেখাই যাম আপোনালোকক। তো ভিডিঅ'টো লাষ্টৰ পিনে চাই থাকিব দেই, চব ব্লগ। অ' ভাই, টিকা ফটা ৰ'দ দিছে দেখোন, কি ক'ম আৰু। আজি হেলমেটটো পিন্ধি আহিব পাহৰি গ'লো দেই, পুলিচে ধৰিলে দেই। আৰু লাইচেন্সটো আছে, খালি হেলমেটটো পিন্ধিব মাথাটো মানে কি ক'ম, মাথাটো মানে গোবৰে আছে নে কিহে আছে। টিকা ফটা ৰ'দ দিছে দেখোন দেই। ভিডিঅ'টো লাষ্টৰ পিনে চাই থাকিব দেই। আজি কি নাই আপোনাক চব দেখুৱাই যাম। এয়া আহি পালোঁ ৰাধা গোবিন্দ মন্দিৰ, 7টা ভক্তি দিলাম। ৰ'দটো অকণমান কমাই দিয়াৰে ভগৱান, নোহোতে মোৰ মূৰটো ফাটি গ'ল ৰে। ৰ'দ আজিকে নিপাওঁ, জুবিন দাই গোৱা গানখন এনেই গাই দিলোঁ আৰু ভাল লাগিলে। GoPro এটা ল'ব লাগিব দেই, এনেকৈ মোবাইলটো হাতত লৈ ভিডিঅ' কৰিব নোৱাৰোঁ। কিবাকৈ পৰি গ'লে দেই আৰু সৰ্বনাশ, খতম, টাটা, বাই বাই। এটা GoPro যেনেকৈ নহওক ল'ব লাগিব দেই, তেতিয়া ভাল হৈ যাব। এতিয়া মোবাইলটো দি মানে ভিডিঅ' কৰিব ভয় লাগে, ৰাস্তাটো কেনেকুৱা এখানতে দেই গাড়ী চলাব লাগে, মানে ভয় লাগে, কি ক'ম। তো এতিয়া পালোঁ আমাৰ ইয়াৰ শ্মশান, এইটো আমাৰ শ্মশান হয়। এইটো আমাৰ গাঁৱলীয়া ভাষাত শ্মশান বুলি কওঁ, আপোনাৰ ফালে বা কি কয় নাজানো দেই। এয়া আহি পালোঁ আমাৰ কালী মন্দিৰ, কালী মা মন্দিৰ। তো আমি চিধাই গৈ থাকোঁ। আজি বজাৰত গৈ দোকানীবিলাকক সুধিম, শিখৰ চিগাৰেট চাদা বন্ধ হৈছে কি নাই। আমাৰ পিনেতো বন্ধ হৈছে, আপোনাৰ পিনে বা হৈছেনে নাই কমেণ্টত জনাবচোন। তো অকণমান আছে আৰু আমাৰ বজাৰখন, 2খন গেট পাৰ হ'লে পাম আৰু। গেটখন পৰিছে নেকি, পৰিছে মানে কি যে ইমান ৰ'দ মাখাত আৰু পৰিছে গেট, কি যে মানে ইপিনেদি আহিলে মানে গেট পৰিবই। ভাই আজি তাৰ মুখখন দেখি আহিলোঁ ন, ধুনীয়া বেয়া মুখখন দেখি আহিলোঁ। এয়া আহি টিকা ফটা ৰ'দত বঙাইগাঁৱৰ উৰণীয়া সেতুৰ ওপৰত বনোৱা কলেক্টৰলৈ আহি পালোঁ। আপোনালোকে চাব পাৰে, চাওক কেনেকুৱা ধুনীয়াকৈ বনাইছে। আৰু ৰ'দ মাখা ইমানেই দিব পাৰে নে, আপোনালোকে মেপবোৰ চায়ে গম পাব কেনেকুৱা গৰম দিছে। এয়া আহি মোৰ মেইন ৰাস্তাটোলৈ আহি পালোঁ, ভঙা চিঙা ৰাস্তাটোলৈ। চিধাইও যাব পাৰি, চিধাই নাযাওঁ, মই হেলমেট পিন্ধি অহা নাই ন। তো পুলিচ চেকিং হৈ আছে। তো এইপিনে দি গ'লে পুলিচে ধৰিলে 1500 টকা দি আছে, দিব লাগিব। আৰু তো এইপিনে চিধাই যাই থাকোঁ। তো এতিয়া আহি পালোঁ বজাৰ, অকণমান বজাৰ কৰিম। এয়া আহি মানুহ দেখা পালোঁ, গুটকা চেকিং, চিগাৰেট চেকিং, চাদা চেকিং এয়া হৈ আছে। দেখা পালে 10,000 টকা ফাইন। এয়া চাওক আপোনালোকে কিমান মানুহ। এয়া আপোনালোকে চাব পাৰে, 2খন না 3খন দোকান ধৰা পৰিলে ইতিমধ্যে, আৰু বা কিমানখন ধৰা পৰে। এয়া চাওক পুলিচকেইটা লৈ যাই আছে। এয়া লগতে নিউজো আহি গৈছে, মানে মানুহজনক সুধি আছে যে কিহৰ কাৰণে শিখৰ চিগাৰেট বন্ধ কৰা হৈছে। তো মানুহজনে কৈ আছে, তো অলপ পিছত ময়ে কৈ আছোঁ কি কৈ আছে, কি নাই। তো ভিডিঅ'টো লাষ্টৰ পিনে চাই থাকিব। The next day. তো মই এটা দোকানে সুধি চাওঁ শিখৰ চিগাৰেট গুটকা পোৱা যায় না নাই, চাই থাকিব দেই। না শিখৰ আছে না নাই? নাই কিটো শিখৰ কিটো নাই, গুটকা দে তো বন্ধ কৰি দিয়া আছে না। তো দাদাজনক সুধিলোঁ যে শিখৰ চিগাৰেট গুটকা হাবি যাবি কিহৰ কাৰণে বন্ধ কৰা হৈছে। বন্ধ কৰা নাই যদিও মানে দোকানৰ মুখত কোনো স্কুল থাকিব নালাগিব, 100 মিটাৰ দূৰত থাকিব লাগিব, তেতিয়াহে শিখৰ চিগাৰেট বিক্ৰী কৰিব পাৰিবি। তো আপোনালোকে শুনি লওক, যদিহে আপোনাৰ দোকান আছে, স্কুল থাকিব নালাগিব, ওচৰত 100 মিটাৰ দূৰত থাকিব লাগিব, তেতিয়াহে শিখৰ চিগাৰেট বিক্ৰী কৰিব পাৰিবি, এনে নোৱাৰিবি। তো
তো কথাখিনি ভালদৰে মন কৰিব যদিহে বিক্ৰী কৰা তেনেহ'লে 10,000 টকা ফাইন দিব তো আপোনালোককো পাৰিলে এই কাপোৰৰ কেৰি বেগটো ব্যৱহাৰ কৰিবি প্লাষ্টিকটো একদমেই নকৰিবি এইটো একদম ডেঞ্জাৰ হয় আৰু আমি যে এই চিপছবিলাক খাওঁ এই চিপছৰ পেকেটটো একদম পলিথিনৰকৈ ডেঞ্জাৰ হয় এনেকুৱা ডেঞ্জাৰ ন তো যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব তো আজিলৈ ইমানতে সামৰি মাৰিছোঁ জয় আই অসম